গছ গছ আৰু এইফালে কচু গছ ৰুই দিছোঁ, চাকি বন্তি জ্বলাইছোঁ। তাৰপৰা ময়ূৰী ৰুইছে দেই, দেখিছেনে কি ধুনীয়াকৈ পাৰিছে। আৰু এই হাতত থকাখিনি এনেকৈ ৰুই পেলাই যামগৈ আৰু। তাৰপিছত আমি ৰুই দিয়াৰ পিছত এই মানুহবোৰ আহিছে ৰুবলৈ, তেওঁলোকে ৰুব আৰু। এইখন আমনি কৰিছে। কমেণ্ট কৰিব ৰুবলৈ পাৰিছেনে নাই? নালাগে, হৈ গ'ল। এইখিনি মোৰ ৰুলে হৈ গ'ল, ইমান ৰুব নালাগে। Hi girl.